হেল্ল' এভৰিৱান। আজি আইতাৰ ছমহীয়া সকাম আছিলে, তাৰ কাৰণে আমি গোটেইখিনি মা মই ভাইটি লগতে মাহী আৰু ল'ৰা দুটা ভণ্টিও আছিলে দেই। গৈ পালোঁ জাজৰি। আমাৰ আইতাৰ ঘৰ হৈছে জাজৰি। এইখন ঘৰত আইতা থাকক বা নাথাকক, আমি সদায় আইতাৰ ঘৰ বুলিয়ে ক'ম, যিহেতু মামাই হওক বা মামীয়ে যোনেই নাথাকক কিয় আমাৰ কাৰণে সদায় এখন আইতাৰ ঘৰ। আৰু ইয়াতে আমাৰ বহুতো স্মৃতি সৰুকালৰ আছে, আহিলেই গোটেইখিনি মনত পৰে। এইফালে চাওকচোন, ভকতসকলৰ চাহ খোৱা বস্তুৰ লগতে জলপানো ৰেডি হৈছে। ল'ৰাকেইটা দেখিছেনে? আৰু এইকেইদিন যে ইমানেই উৎকট গৰম পৰিছিলে, সেইকাৰণে সকামটো ডাঙৰকৈ পাতিবলৈ সাধ্যই নাই। ভকতসকলেও কষ্ট পাব, লগতে মানুহৰো, আৰু কাৰো ঘৰলৈ কোনো এইকেইদিনত যাবলৈ মনেই নকৰে। এয়া আকৌ আমাৰ মাহী, ইফালে মামীয়ে আকৌ ভকতক চাহ দিয়াত লাগি আছে। তিমানতে ৰ'দ দেখি বোলো মূৰত উৰণিখন লৈ গৈ আপোনালোকক ভকতে প্ৰসাদ যে ধুই আছিলে বোলো অকণমান দেখাই দিওঁ থুলমূলকৈ। ভকতজনে যে ইমান গৰম পাইছে নহয়, কি ক'ব। নামঘৰৰ ভিতৰত আছে বাৰু, গোঁসাই ঘৰৰ ভিতৰত ফেন আছে, কিন্তু গেৰেজতে বাহিৰতে ধুইছে যে গৰমত থাকিব নোৱাৰি। ল'ৰাকেইটাক লৈ একেবাৰে মামাৰ ৰুম পালোগৈ, যিহেতু তাত এচি আছে। আৰু মামাৰ এচিটো যে ইমান ষ্ট্ৰং নহয়, একদম একেবাৰে গাটো ঠাণ্ডা লগাই পেলাই, জানেনে? নতুন যে ইমান পুৰণা নহয়, সেইটো কাৰণে। আকৌ ল'ৰাকেইটাই যিহেতু ৰাতিপুৱা একো নোখোৱাকৈ আহিছিলে, মামাৰ ল'ৰাটোৰ লগত বোলো সিহঁত তিনিওটাকে পৰঠা আনি দিলোঁ। চাঞ্চতে ময়ো চিংৰা এটা খালোঁ। এইফালে আকৌ মামীয়ে চাহৰ যোগান ধৰি আছে। তিমানলৈ ভকতে গোঁসাই ঘৰত নাম আৰম্ভ কৰিয়ে দিলে। শুনি যে ইমান ভাল লাগিছে নহয়, কি ক'ব। আৰু এই গছকেইজোপা চাওকচোন, এই গছকেইজোপাৰ তলতে যে সৰুতে ইমান খেলিলোঁ, ইয়াৰ পৰা ফুল পাত ছিগি। আৰু সকাম বুলি ক'লেতো তামোল থাকিবই লাগিব। এয়া আকৌ প্ৰসাদো দিলে তিমানলৈকে। আৰু তাৰ পাছতে জলপান আছিলে, এফালে ভজা চাউল লগতে দৈ। আৰু গৰম যে ইমান পৰিছে, দৈ দি জলপানখিনি খাই যে বহুত ভাল লাগিলে, জানেনে? এয়া জলপান পিছে মই ইমান নাখাওঁ, কিন্তু সেইদিনাখন কিয় জানো ইমান ভাল লাগিলে। ভোকতেই আছিলোঁ নে গৰমৰ কাৰণে দৈখিনিৰ লগত খাই পেলাই ভাল লাগিলে। আৰু বহুত দিনৰ মূৰত খাই কিন্তু ভালেই লাগে। বেছিকৈ পাই থাকিলেহে ভাল নালাগে, নহয়নে বাৰু?